আজি আমি তোমালোকৰ লগত এবিধ বিশেষ সংখ্যা খেল দেখুৱাম। এই সংখ্যাবিলাক হৈছে ইয়াত আমি তোমালোকে দেখিছা তাত সম্পূৰ্ণ 9টা ঘৰ আছে। ইয়াত আমি অনুভূমিকভাৱে হওক উলম্বভাৱে হওক আমি ইয়াত সংখ্যা বহাম আৰু সংখ্যা বহাই যোগ কৰিম। আমি যোগ কৰিলে এটা নিৰ্দিষ্ট যোগফল পাম। গতিকে আজি এই বিষয়টো আমি আলোচনা কৰিব লৈছোঁ। ইয়াক কোৱা হয় মেজিক স্কোৱাৰ বা যাদু বৰ্গ। ইয়াত আমি যদি চাওঁ উলম্বভাৱে 3টা শাৰী আছে আৰু অনুভূমিকভাৱেও কেইটা আছে 3টা শাৰী আছে। আমি ইয়াত প্ৰত্যেকটো বৰ্গতে একোটা সংখ্যা বহাম আৰু তাৰপাছত আমি যোগ কৰিম। যোগ কৰাৰ পাছত আমি সেই যোগফলবিলাক সকলোফালে সমান পাম। এতিয়া আমি প্ৰথমতে লৈছোঁ, ধৰি লোৱা আমি সকলোফালে 15 কৰিম। কিমান কৰিম? 15। চাবাচোন, মই এতিয়া কৰিম, খুব সোনকালে কৰিম। মই ইয়াত 5 বহালোঁ। ওপৰত যদি মই 1 বহাওঁ, তলত 9 বহালোঁ। দেখিছেনে বাৰু? তাৰপাছত আমি ইয়াত 6 বহালোঁ আৰু ইয়াত আমি কিমান বহালোঁ? 4। ইয়াত আমি বহালোঁ 8। ইয়াত বহালোঁ আমি 2। ইয়াত আমি বহাইছোঁ 7 ধৰি লোৱা আৰু ইয়াত আমি বহাইছোঁ 3। আমি ইতিমধ্যে আটাইকেইটা বৰ্গত একোটা সংখ্যা বহালোঁ। এতিয়া যদি আমি যোগ কৰি চাওঁ তেতিয়াহ'লে কিমান পাওঁ চাবা। আমি এফালেদি যোগ কৰিলোঁ, 8 1 9, 9 6 15। কিমান পালোঁ আমি? 15। 15। এইফালেদি আমি যোগ কৰিলোঁ, 7 5 12, 12 3 15, 15। এইকেইটা আমি যোগ কৰিলোঁ, 9 2 11, 11 4 15, 15 হ'ল। আকৌ আমি এনেকৈ যোগ কৰি চাওঁ, 8 3 11, 11 4 15। এফালে যদি আমি যোগ কৰোঁ, 1 5 6, 9 6 15, 15। আকৌ এফালে যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 7 6 13, 13 2 15। আমি এতিয়া বেকা বিকি কৰি যোগ কৰি চাওঁচোন কিমান পাম চোৱা। 4 5 9, 9 6 15। বেকা বিকি কৰিও 15 হৈছে। আকৌ যদি আমি এনেকৈ চাওঁ তেতিয়াহ'লে ইয়াতো দেখিবলৈ পাম 8 8 5 13, 14 15। দেখিছেনে বাৰু? এতিয়া তোমালোকৰ জানিবলৈ নিশ্চয় ইচ্ছা হৈছে, নহয় জানো? এতিয়া তোমালোকে ভাল ধৰণে মন কৰা। ইয়াত এটা আমি কৌশল অৱলম্বন কৰিছোঁ। সেই কৌশলটো মই এতিয়া তোমালোকক ক'বলৈ বিচাৰিছোঁ। এই বৰ্গটোত আমি যোগ 1 ধৰিছোঁ। কিমান ধৰিছোঁ? যোগ 1। আৰু এই বৰ্গটো ধৰিছোঁ আমি বিয়োগ 1, সম্পূৰ্ণ বিপৰীত। এই বৰ্গটো ধৰিছোঁ আমি যোগ 3 আৰু এই বৰ্গটো ধৰিছোঁ আমি বিয়োগ 3। বুজিছানে বাৰু? ইয়াত আমি ধৰিম যোগ 2 আৰু ইয়াত আমি ধৰিম বিয়োগ 2। সম্পূৰ্ণ বিপৰীত, +1 -1 +3 -3 +2 -2 আৰু ইয়াত আছে -4 +4। আমি এই ঘৰকেইটাত ক'ত প্লাছ কৰোঁ ক'ত মাইনাছ কৰোঁ এইবিলাক যদি মনত থৈ দিয়া তেতিয়াহ'লে তোমালোকে এনেধৰণৰ যোগফলবিলাক অতি সোনকালে কৰিব পাৰিবা। ইয়াত আমি সংখ্যা 1ৰ পৰা 9লৈকে আমি বহাইছোঁ। 1ৰ পৰা ক'লৈকে বহাইছোঁ? 9লৈকে বহাইছোঁ। আৰু আমি যোগফল কিমান কৰিলোঁ? 15 কৰিলোঁ, নহয় জানো? কিমান কৰিলোঁ আমি যোগফল? 15। আমি এই যি 15 কৰিলোঁ নহয়, ইয়াক 3 হৰণ কৰিব লাগে। 3 ডিভাইড কৰিব লাগে। 3 ডিভাইড কৰিলে আমি পাম কিমান? 5।
সেই 5টো আমি ইয়াত বহালোঁ। এতিয়া তোমালোকে গম পাইছানে, যোগফল যিমানে হ'ব সেই যোগফলটোক 3 হৰণ কৰি দিবা, আৰু 3 হৰণ কৰি দিলে আমি যিটো সংখ্যা পাবা সেই সংখ্যাটো আমি সোঁমাজত দিম। তাৰ পাছত আমি তোমালোকক ইতিমধ্যে ক'লোৱেই, এফালে +1 এফালে -1। 5 + 1 6, 5 - 1 4। গম পাইছানে বাৰু? 5 + 3 8, 5 - 3 2, 5 + 2 7, 5 - 2 3, 5 - 4 1, 5 + 4 9। এতিয়া তোমালোকে দেখিলা নহয়, এই যিবিলাক প্লাছ মাইনাছ এইবিলাক তোমালোকে মনত থোৱা, অতি সোনকালে এইবিলাক যোগফল উলিয়াব পাৰিবা। পুনৰ আমি লৈছোঁ ধৰা 63 লৈছোঁ। কিমান লৈছোঁ আমি? 63। আমি 63 কিহে হৰণ কৰিম কোৱাচোন বাৰু? কিহে ডিভাইড কৰিম? 3 ডিভাইড কৰা। 3 ডিভাইড কৰিলে কিমান হ'ব? কিমান হ'ব কোৱা? 21 নহয় জানো? আমি টোটেল এতিয়া কিমান কৰিব লৈছোঁ? 63। গতিকে আমি সোঁমাজত কি বহাম? 63 / 3 21। এই মাজৰ বৰ্গটোত কি বহিব? 21। মাজৰ বৰ্গটো আমি কিমান পালোঁ? 21। এতিয়া তোমালোকে একো চিন্তা নকৰিবা, এইটো +1 হয়, তেতিয়াহ'লে 21 তাৰপৰা +1 কৰিলে 22। আৰু এইফালে -1, গতিকে কিমান হ'ব? 20 হ'ব। গম পাইছানে বাৰু? এইফালেদি কি হ'ব? এইটো ঘৰত +3, আমি আগতে কৈছোঁ কিমান হ'ব? +3। গতিকে 21 + 3 24। এই বৰ্গটো কি হ'ব? -3 হ'ব। গতিকে 21 - 3 18 হ'ল। গম পাইছা নহয়? এইটো ঘৰত এতিয়া কিমান হ'ব কোৱা? এইটো হ'ব +2 নহয় জানো? তেতিয়াহ'লে 21 আছিলে, ইয়াত কিমান হ'ব? 23 হ'ব। কিমান হ'ব? 23। এইটোত কিমান হ'ব? এইটো আমি ইতিমধ্যে কৈছিলোঁ, এইফালে কিমান হ'ব? -2। গতিকে কিমান হ'ব? 19 হ'ব। ইয়াত 19। আমি এইকেইটা ঘৰ বহালোঁ। এতিয়া ওপৰত কিমান হ'ব কোৱা? ওপৰত আমি কৈছিলোঁ কি? -4। গতিকে -4 কৰিলে কিমান হ'ব? 17 হ'ব। কিমান হ'ব? 17 হ'ল। আৰু এইফালে কি হ'ব? +4 হ'ব। কিমান হ'ব? 25। এতিয়া আমি প্লাছ কৰি চাওঁ হৈছে নাই। আমি এইফালে লাইনত প্লাছ কৰিলোঁ। 4 + 9 13, 3 1 in hand, 2 3 4 5 1 in hand 6 63। চোৱা এইফালে 63 হৈ গ'ল। আমি এইখিনি আকৌ প্লাছ কৰিম। 7 8 5 13 3 1 in hand, 3 4 5 1 in hand 6। চোৱা এইফালে 63 হৈছে। এইফালে আকৌ কৰোঁ। 2 + 3 5, 5 + 8 13 3 1 in hand, 2 4 5 6। চোৱা এইফালে কিমান পালোঁ? আমি 63 পালোঁ। ঠিক তেনেকৈ এইফালে যদি আমি প্লাছ কৰোঁ, 2 7 9 9 4 13 3 1 in hand, 2 3 5 1 6 হ'ল। আকৌ এইফালে আমি প্লাছ কৰিলোঁ। 3 4 9 13 3 1 in hand, 2 4 5 6। এই লাইনটোত 8 + 5 13 3 1 in hand, 5 1 6। আমি উলম্বভাৱে আৰু অনুভূমিকভাৱে যোগ কৰি চালোঁ 63। এতিয়া আমি কোণীয়া কোণী কৰি কৰ্ণা চাম কিমান হয়। আমি এইফালে চাইছোঁ
2 3 2 1 3 2 4 6 কুনিয়াকৈ কিমান হৈছে 63 হৈছে নহয় জানো আকৌ যদি এফালে আমি চাওঁ 8 9 9 4 13 13 3 1 in hand 1 3 4 5 1 6 চোৱা এফালে কিমান হৈছে 63 এতিয়া আমি অনুভূমিকভাৱেও উলম্বভাৱেও আৰু কৰ্ণাৰ চুকীয়া কোণীয়াকৈ আমি সকলো ফালে কিমান পালো 63 পালো তোমালোকে গম পাইছা নিশ্চয় পুনৰবাৰ মই কৈছোঁ যিটো টোটেল আমাক দিব সেই টোটেলটোক আমি 3 ডিভাইড কৰিম ইয়াত আমাৰ 63 দিছিলে টোটেল আমি 3 ডিভাইড কৰিলোঁ 21 হ'ল এই 21টো আমি মাজত লিখিলোঁ মাজৰ স্কোৱাৰটো লিখিলোঁ তাৰপাছত এফালে +1 গতিকে 22 হ'ল -1 20 হ'ল তাৰপাছত আমি এফালে গৈছোঁ +3 24 হ'ল -3 18 হৈছে এফালে +2 21 আছিলে 23 এফালে -2 21 আছিলে 19 হ'ল এফালে -4 21 আছিলে -4 গ'লে 17 আৰু তলৰ ফালে +4 21 +4 25 গতিকে এনেধৰণে আমি যদি বহাই দিওঁ তেতিয়াহ'লে সকলো ফালে যোগফল একে হ'ব আমি ইয়াত ইতিমধ্যে দেখা পালোঁ পুনৰ আমি কৰিব লৈছোঁ মুঠ যোগফল 120 হ'ব আমি যোগফল কিমান কৰিম 120 কৰিম তাহলে 120 120 তাক 3 ডিভাইড কৰা ডিভাইড কৰিলো ইকুৱেল কিমান পালো 40 3 ডিভাইড কৰা 40 পালো এই 40 টো আমি মাজৰ স্কোৱাৰটো বহাম 40 মাজৰটো বহালো এতিয়া এফালে +1 গতিকে কিমান হ'ব 41 ইয়াত 40 আছিলে +1 হ'ল 41 এইটো কোণাত -1 হ'ব -1 হ'লে 39 এইটো আমি কৰিলোঁ তাৰপিছত তোমালোকে ইচ্ছা কৰিলে যি ধৰণে নকৰা অনুভূমিকে নকৰা উলম্ব নকৰা মাত্ৰ মনত থাকিলে হৈ গ'ল এতিয়া আমি এইটো কৈছোঁ বাৰু এইটো -4 36 +4 44 গম পাইছেনে আমি কি কৰিছোঁ এফালে -4 হয় আৰু এফালে +4 হয় ঠিক তেনেধৰণে এফালে কি হয় +2 -2 গতিকে +2 হ'লে 42 হ'ল আৰু -2 হ'লে 38 হ'ব এইটো হৈ গ'ল এতিয়া আমি চুকে চুকে কৰিম আমি জানো +3 হয় কিমান হয় +3 হ'লে 40 আছিলে +3 43 এফালে হ'ব -3 গতিকে 40 আছিলে আমি ইয়াত কিমান পাম 37 পাম কিমান পাম আমি 37 পাম এতিয়া আমাৰ ইয়াত সংখ্যাবোৰ বহুৱা সম্পূৰ্ণ হৈ গ'ল এতিয়া আমি যোগ কৰি চাওঁ কিমান পাম এই যোগ কৰি চাওঁ 3 8 11 11 + 9 20 20 0 2 in hand 2 to ইয়াত লৈ গৈছোঁ 6 9 9 + 3 12 120 হৈ গৈছে এইটো 120 হৈ গ'ল এতিয়া আমি এই লাইনটো প্লাছ কৰিম 6 4 10 0 1 in hand 1 টো আমি ইয়াত প্লাছ কৰিলোঁ 4 8 12 120 হৈ গৈছে এই লাইনটো হৈ গ'ল এতিয়া এইটো লাইনত আমি কৰিম 1 2 3 3 + 7 10 10 0 1 in hand 1 টো আমি ইয়াত প্লাছ কৰিছোঁ 5 5 4 9 9 + 3 12 আমি উলম্বভাৱে যোগ কৰি 120 পাই গ'লোঁ
এতিয়া আমি অনুভূমিকভাৱে যোগ কৰি চাওঁ 9 প্লাছ 4 13 প্লাছ 7 20 0 2 in hand 2 তো আমি ইয়াত প্লাছ কৰিলোঁ 5 4 9 9 3 12 120 হৈ গৈছে এইটো হৈ গ'ল এতিয়া আমি এইটো প্লাছ কৰি চাওঁ 4 8 10 10 0 1 in hand 1 to ইয়াত আনিলোঁ 5 5 plus 4 9 9 plus 3 12 120 হৈ গৈছে এটা আমি প্লাস কৰি চাওঁ 1 6 7 7 plus 3 10 10 0 1 in hand 1 to ইয়াত প্লাস কৰিছোঁ 5 5 plus 3 8 8 plus 4 12 দেখিলেনে বাৰু উলম্ব আৰু অনুভূমিকভাৱে আমি কিমান পাইছো 120 পাইছো এতিয়া আমি কৰ্ণাটো কৰি চাওঁ কিমান পাওঁ কৰ্ণা 9 0 1 10 তেনে 0 1 in hand 5 5 plus 4 9 9 plus 3 12 চোৱা 120 হৈ গৈছে দেখিলেনে বাৰু তাৰপিছত আমি এইফালে প্লাস কৰোঁ 3 7 10 কিমান পালো আমি 10 10 0 2 in hand 1 in hand 1 plus 4 5 5 plus 4 9 9 plus 3 12 120 এতিয়া চোৱাচোন তোমালোকে কিমান সহজ দেখিলেনে বাৰু আমি উলম্বভাৱে আৰু অনুভূমিকভাৱে আৰু কৰ্ণা চুকিয়া কোণীয়াকৈ আমি একেটা যোগফল পালো এইখিনিকে আমি কওঁ যাদু বৰ্গ আচৰিত এটা অংকৰ খেল 9টা বৰ্গলৈ এই খেলটো খেলা হয় গতিকে তোমালোকে ইতিমধ্যে গম পাইছা পুনৰ মই তোমালোকক মূল পইণ্ট কিটা কৈ দিছোঁ সেইটো হ'ল যিটো সংখ্যা উলিয়াব দিব তাক 3 হৰণকৈ মাজত বহাই ল'বা তাৰ পাছত এফালে +1 এফালে -1 এফালে +3 এফালে -3 এফালে +2 এফালে -2 ওপৰলৈ -4 তললৈ +4 ইমানখিনি জানিলে তোমালোকে এনেকুৱা যিকোনো যাদু বৰ্গ অতি সহজতে কৰিব পাৰা ধন্যবাদ